নমস্কাৰ ঢেৰুৱা শাকৰ খাৰৰ তৰকাৰীখন লৈ পুনৰ আজি আপোনালোকৰ মাজলৈ আহিলোঁ। ঢেৰুৱা শাকখিনি ভাল ধৰণে ধুই কুটি লৈছোঁ। লগতে ভাজি লোৱা কেইটুকুৰামান মাছৰ মূৰ, বটি লোৱা কেইফুটামান নহৰু, সৰু চাইজৰ অকণমান বটি লোৱা আদা আৰু কেইটামান কাটি লোৱা জলকীয়া, আন্দাজমতে ক'লা খাৰ আৰু 2 চামুচ পিঠাগুড়িটো আছেই। গেছৰ ওপৰত এখন কেৰাহী পাতি সামান্য পৰিমাণৰ তেল দি গৰম হ'বলৈ দিলোঁ। তেল গৰম হ'লত কাটি লোৱা শাকখিনি দি ভাল ধৰণে ভাজিবলৈ ধৰিলোঁ। ঢাকনখন 1 মিনিটমানৰ কাৰণে লগাই আকৌ উঠাই শাকখিনি নিমখ দিলোঁ। নিমখখিনি ভাল ধৰণে হেতাৰে মিহলাই অলপ গৰম পানী দি উতলিবলৈ দিলোঁ। ঢাকনখন পুনৰ লগাই দিলোঁ। ভাল ধৰণে উতল আহিলত ঢাকনখন আঁতৰাই পুনৰ লৰাব ধৰিলোঁ। আন্দাজমতে ক'লা খাৰখিনি দি দিলোঁ। অলপ সময় সিজাৰ পাছত মাছৰ মূৰ কেইটুকুৰা দি দিলোঁ। ঢাকনখন 1 মিনিটমানৰ বাবে লগাই পুনৰ উঠাই পিচি ৰখা আদা, নহৰু আৰু জলকীয়াখিনি দি দিলোঁ। পুনৰ ভাল ধৰণে হেতাৰে মিহলালোঁ। অলপ সময় পাছত পিঠাগুড়িখিনিত পানী দি ভাল ধৰণে পানীত গুলিলোঁ। পিঠাগুড়িখিনি গুলা হ'লত অলপ অলপকৈ মিশ্ৰণখিনিত দিলোঁ আৰু হেতাৰে একে লেঠাৰে লৰাই থাকিলোঁ যাতে পিঠাগুড়িখিনি লাৰু বান্ধি নাযায়। এয়া দেখিলেনে, আমাৰ আজি খাৰখন সিজি গৈছে। গেছটো অফ কৰি ওপৰত অকণমান কেঁচা সৰিয়হৰ তেল দি ভাল ধৰণে মিহলাই ঢাকনখন লগাই দিলোঁ। আপোনালোকেও এনেদৰে ঢেৰুৱা শাকৰ খাৰ ৰান্ধি খাই চাবচোন আৰু কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।